আজি আগষ্টৰ 9 তাৰিখ আৰু শাওন মাহৰ পূৰ্ণিমা তিথি আৰু এই পূৰ্ণিমা তিথিতে ৰক্ষাবন্ধন আৰু অসমীয়া মতে ৰাখী বন্ধন উৎসৱটো উদযাপন কৰা হয়। ভাই ভনীৰ মাজত থকা মৰম চেনেহৰ এটি উৎসৱ ৰাখী বন্ধন। সকলোলৈকে ৰাখী বন্ধনৰ শুভেচ্ছা জনালোঁ আৰু মই দীপশিখা দাস মোৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। আমাৰ স্কুলতো ঐন বেলিৰ দৰে ৰক্ষাবন্ধন উৎসৱটো উদযাপন কৰা হয়। ছাত্ৰ ছাত্ৰীবিলাকে ইজনে সিজনক ৰাখি পিন্ধালে আৰু তাৰে পিছত আমাৰ স্কুলৰ পৰা কেইজনমান ছাত্ৰ ছাত্ৰীক লৈ আমি আমাৰ ওচৰতে থকা শংকৰদেৱ শিশু নিকেতন স্কুললৈ যাওঁ আৰু তালৈকে আমি গ'লোঁ। গৈ ল'ৰা ছোৱালীবিলাকে তাতে ৰাখীৰ এটা অনুষ্ঠান পাতিয়ে আছিল আৰু সেই সময়তে আমি তাতে গৈ উপস্থিত হ'লোঁ আৰু এয়া শংকৰদেৱ স্কুলখন। এইজন মৰম লগা ছাত্ৰজনে ধুনীয়া গান গাই আছে আৰু ৰাখী বন্ধন উৎসৱটো কেতিয়াৰ পৰা চলিছে সেইটো কোনেও এতিয়ালৈকে ডাঠি দি ক'ব পৰা নাই, কিন্তু কিছুমান আখ্যানত বেলেগ বেলেগ ধৰণে লিখা আছে আৰু মহাভাৰতত আছে কোনো এখন যুদ্ধত শ্ৰীকৃষ্ণ আঘাতপ্ৰাপ্ত হোৱাত পাণ্ডৱৰ স্ত্ৰী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচলখন ফালি আঘাতপ্ৰাপ্ত ঠাইডোখৰত বান্ধি দিছিলে। এই কাৰ্যত কৃষ্ণ অভিভূত হৈ যায়। তাৰ বহু বছৰৰ পূৰ্বে কৌৰৱৰ লগত পাশা খেলত পৰাজিত হোৱা দ্ৰৌপদীক কৌৰৱৰ ৰাজসভাত অপমান কৰে আৰু বস্ত্ৰহৰণ কৰিবলৈ যাওঁতে শ্ৰীকৃষ্ণই দ্ৰৌপদীৰ সন্মান ৰক্ষা কৰিবৰ বাবে নিজ মায়েৰে তেওঁক বস্ত্ৰদান কৰিছিল। কিছু লোকৰ মতে এইদৰে ৰাখী বন্ধন প্ৰচলন হয়, কাৰণ দ্ৰৌপদীক শ্ৰীকৃষ্ণৰ ভনীয়েক বুলি সকলোৱে জানে, মানে ৰাখী বন্ধোৱা ভনীয়েক বুলি। আৰু ভাৰতৰ এটি উৎসৱ ৰাখী বন্ধন। হিন্দু জৈন শিখ আদি সকলোৱে ৰাখী বন্ধন উৎসৱটি পালন কৰে। হিন্দু পঞ্জিকা মতে শাওন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ উদযাপিত হয়। এই দিনটোত বায়েকে অথবা ভনীয়েকে তেওঁৰ ককাই বা ভায়েকৰ হাতত ৰাখী নামৰ এডাল সূতা বান্ধি দিয়ে। এই সূতাত লুকাই থাকে ভনীয়েক অথবা বায়েকজনীৰ মৰম চেনেহ, ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মংগল কামনা। লগতে লুকাই থাকে ককায়েকে ভনীক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি। আৰু এইদৰে আমাৰ ল'ৰা ছোৱালীবিলাককো শংকৰদেৱ শিশু নিকেতনৰ ল'ৰা ছোৱালীবিলাকে ৰাখি পিন্ধালে আৰু লগতে আমাকো পিন্ধাইছে। আৰু এখেত মুকুন্দ আচাৰ্য হয়, তেখেতকো আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে ৰাখি পিন্ধালে আৰু ঐন আচাৰ্যবিলাককো ৰাখি পিন্ধালে আৰু এখেতক আলহী হিচাপে মাতিছিল। এই দাদাজনকো মাতিছিল যিহেতু জড়িত আছে আৰু তেখেত হ'ল দীপা আচাৰ্য, প্ৰধান আচাৰ্য হয় শংকৰদেৱ শিশু নিকেতনৰ। তেখেতকো আমাৰ ল'ৰা ছোৱালীবিলাকে মিলি ৰাখি পিন্ধালে। এটা ভাই ভনীৰ অনুষ্ঠান, এটি মিলৰ অনুষ্ঠান, এটি সমম্বৰ অনুষ্ঠান। ইজনে সিজনে মিলা প্ৰীতিৰে থাকিব লাগে, সেয়াই হয়তো এইটো উৎসৱত দেখুওৱা যায়। যিহেতু ভাই ভনীৰ পবিত্ৰ চেনেহ এইটো উৎসৱত দেখিবলৈ পোৱা যায়। এখেতো গানৰ ছাৰ হয়, সংগীত শিকায় তেখেতে। আৰু এইদৰে শাৰী শাৰীকৈ তেখেতসকলৰ ষ্টুডেণ্টবিলাকে বহি আছিল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেকৈ সিহঁতক ৰাখি পিন্ধাবলৈ লৈছে। এয়া ধুনীয়া এটি পৰিৱেশ, সকলোৱে বহি লৈছে আৰু কিবা কিবি গান বাজানা এইবিলাকো কৰিছে আৰু ভগৱানক প্ৰথমতে ৰাখি পিন্ধাই ৰাখি অনুষ্ঠানটো আৰম্ভণি কৰিছিল। এয়া অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু দাদাই অলপ মানে ৰাখীৰ বিষয়ে অলপ তাৎপৰ্য ব্যাখ্যা কৰি